নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাব লৈছোঁ পিঠাগুড়িৰ পেৰা। দেখিছেনে? মই এতিয়া ভাত খোৱা চাউল লৈ লৈছোঁ। আগতে কুটাই থোৱা আছিলে মিলতে। মই এতিয়া পানী অলপ অলপকৈ দি এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ। সানি লোৱাৰ পিছত এতিয়া মই চালনীৰে চালি ধুনীয়াকৈ সানি ল'ব লাগিব। অলপকৈ দিব লাগিব পানী, বেছি হ'লেও নহ'ব। এনেকৈ মই চালি লৈছোঁ, কাৰণ মিলত কুটোৱা পিঠা টান হয়, কোমল নহয়। এইকাৰণে মই পানী অলপ দি চালি লৈছোঁ, কাৰণ তেতিয়া কোমল হ'লে খাবলৈ ভাল লাগিব। মই এতিয়া এইফালে আমাৰ মায়ে কেৰাহী এখনত গুড় পগাই আছে। মই এতিয়া ইয়াত এনেকৈ চালি হৈ গ'ল। এতিয়া ধুনীয়াকৈ এতিয়া পিঠাগুড়িখিনি এতিয়া গুড় পগোৱাত দি ল'ম। দি লৈ এতিয়া উলিয়াব লৈছোঁ। উলিয়াই এতিয়া ধুনীয়াকৈ আটা মটা দি এনেকৈ মঠি লৈছোঁ। মঠি লৈ এতিয়া লাডু বনাব লাগিব। এনেকৈ এলদা ছিঙি লৈছোঁ। ছিঙি লৈ লাডু বনাইছোঁ। ইফালে মই বাতি এটাত ঘি অকণমান উলিয়াই লৈছোঁ। গৰু ঘি দিলে মানে কোমল হৈ যায়।